এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ভালে আছোঁ বাৰু। এতিয়া সন্ধিয়া হৈছে, সন্ধিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভাবিছোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি। ৰেচিপিটো শ্বেয়াৰ কৰিবৰ কাৰণে মই বস্তুখিনি যোগাৰ কৰি লওঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ। আজি সন্ধিয়াৰ চাহ এই হাজবেণ্ডে বনাই আছে। পূৰা বনাই খাব নে কি? আমাৰ বনাই খাম আজি। চাহৰ লগত কি আছেনো আজি খাব লাগিব? তুমি বনাইছা যে আৰু বিস্কুট আছে, ইমানেই নে কি? ইমানে আৰু নাই। অঁ হ'ব দিয়া, হ'লেও যে বনাই খুৱাইছা। এয়া চাহ বনাই আছে আমাৰ হাজবেণ্ডে, খুৱাই মাজে মাজে খেদে বাৰু। এয়া ভেদাইলতা, মচন্দৰী, নৰসিংহ, মানিমুনি এইবিলাক লৈছোঁ। ইয়াৰ পেষ্ট এটা বনাই ল'বলৈ। এয়া মিক্সিত, ডাঙৰ মাজু মিক্সিত ভৰাই লৈছোঁ। মিডিয়াম চাইজৰ মানে মিক্সিটোত ভৰাই লৈ পিনি পেষ্ট কৰি আনিমগৈ। এয়া আমাৰ চাহ ৰেডি হৈ গ'ল পূৰা। বিস্কুট আৰু জাহাজী কলৰ সৈতে খাম দিয়া। এয়া পেষ্টটো ধুনীয়াকৈ বনাই আনিলোঁ। চব্জিখন ৰান্ধিবৰ বাবে আপোনাৰ এটা পিঁয়াজ এটা কাটি লৈছোঁ। থেতালি লোৱা আদা, নহৰু, হালধি, জোখ অনুসৰি মছলা, ইয়াত ৰেড চিলি, জিৰা পাউডাৰ সকলোবিলাকে মিক্স কৰি থোৱা আছে। আৰু এয়া জোখ অনুসৰি নিমখ লৈছোঁ। আৰু এয়া পিচি থোৱা ভেদাইলতা, নৰসিংহ আৰু মচন্দৰী পেষ্টটো। কাটি লোৱা আলু 3টা আৰু একণ চিকেন। তেল গৰম হোৱাৰ পাছত এয়া পিঁয়াজখিনি দি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি আছোঁ। আদা, নহৰু থেতেলিয়াই লোৱা পেষ্টটো, তাৰপিছত দিছোঁ মছলা, চব মিক্স হৈ আছে মছলা। আৰু ইয়াতে নিমখখিনিও দি দিছোঁ। অলপ সময় এনেদৰে ভাজি আছোঁ। এতিয়া ইয়াত দি দিছোঁ চিকেনখিনি। জুইত বনালে খাবলৈ অকণমান ভাল হয় সেইবাবে। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া অলপ ভাজি হোৱাৰ পাছতে ইয়াত আলুখিনি দি এতিয়া ইয়াত ভেদাইলতা আৰু নৰসিংহ, মানিমুনি পেষ্টটো দি দিছোঁ। উতলিছে আৰু এতিয়া ইয়াত পানী অকণমান দি দিছোঁ, যাতে এটা জোখত ৰাখিবলৈ পাৰোঁ। এনেকৈ খুৱাব লাগে, কাৰণ কেলৈ আজিকালি আমাৰ যিহেতু বেমাৰ আজাৰ বহুত হৈ থাকে, সেইটো কাৰণে আমি এনেকুৱা থলুৱা বস্তুবিলাকেই খাব লাগে। সাৰ দিয়া বস্তুবিলাক খোৱাত থাকে। এতিয়া ঢাকনি মাৰি দিছোঁ। এতিয়া আমাৰ হৈ যাব। এয়া উতলি আছে। এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। ভাতৰ থালিত আছে আজি এই জলফাই আচাৰ, এয়া মুৰ্গীৰ জোল, তাৰপাছত আৰু এয়া আপোনাৰ ভাত। তেন্তে আজিলৈ বাই বাই। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলত যদি প্ৰথম তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।